যদি আপুনি ইণ্ডিয়াৰ one of the best place to visit কৰিব বিচাৰে then Jaisalmer waits for you. তেতিয়া ৰাতিপুৱা 5টা বাজিছিল আৰু আমি ষ্টেচনৰ পৰা কেম্প সাইডলৈ গৈ আছো পাছত সকলো মানে সব হৈ আহিছে কিন্তু মোৰ চকুত টোপনি নাই কাৰণ মই এটা কমপ্লিটলি নতুন ঠাইত গৈ আছিলো Welcome to Jaisalmer and this is our camp. Wow. আমি ইয়াত থাকিম Yes. ও বালিখিনি বহুত বেছি ঠাণ্ডা মানে বহুত বেছি চেনেল পিন্ধিলেও নহলে নহব ইনে অলপ ফিল এটা ললো আৰু বালিৰ ওকে এভৰিৱান আমি 104 নম্বৰ ৰুম পাইছো আৰু এতিয়া আমি গৈ আছো আমাৰ ৰুমলৈ আৰু ৰুমটো ভিতৰৰ পৰা বহুত বেছি ধুনীয়া মানে একদম মজা একদম মানে কিউটি পায় এই চব তলত এইখিনি চব বালি হয় আৰু বহুত বেছি ঠাণ্ডা বালিখিনি পানীৰ নিচিনা গাইজ এতিয়া বেলিটো ওলাইছে আৰু এতিয়া টাইম হৈছে 8:53 মই জাষ্ট গাড়ী ধুই আহিছো আৰু ইয়াত যেতিয়া বেলিটো ওলাই গৈছে তেতিয়া মানে ইয়াত আৰু বেছি পোহৰ হৈ গৈছে এইটোতো টেণ্ট হে ন তম্বুহে ইয়াত আৰু পোহৰ আহি গৈছে আৰু এইটো ৰুমৰ পৰা যাবলৈ মন নাযাব আই লাভ ইট এনেকুৱা এটা ময়ো বনাওঁ নেকি চিৰিয়াছলি গাইজ বহুত ধুনীয়া লাগিছে কিন্তু গৰমত গৰম উঠিব গাইজ কেনেকুৱা ৰ'দ ইয়াত মানে একদম ৰাজস্থান মানে ভাল ফিল কৰিছোঁ আমি আহোঁতে বালিখিনি বহুত ঠাণ্ডা আছিলে এতিয়া বেলিটো ওলোৱা নাছিলে যে সেইকাৰণে বালিখিনি বহুত ঠাণ্ডা আছিলে আৰু এতিয়া বেলিটো ওলাই গ'ল বালিখিনিও মানে গৰম হৈ আহি আছে আৰু যেতিয়া মানে 12টা-1টামান বজাত আৰু বহুত বেছি গৰম হৈ যায় তেনেকৈ ৰাতিও মানে বহুত বেছি ঠাণ্ডা হৈ যায় সেইকাৰণে ৰাতি ঠাণ্ডা পৰে আৰু দিনত বহুত বেছি গৰম হৈ যায় তাৰপাছত আমি কৰিলোঁ ব্ৰেকফাষ্টত আছিল কফি পুৰি চব্জি আৰু চানা সকলোবোৰ খাই বৈ লোৱাৰ পাছত বলক আমি অলপ কেম্পটো ফুৰি আহোঁ হেল্ল' কেনেকুৱা লাগিছে হেল্ল' কেনেকুৱা মোক কফি নাপালোঁ কোনোবাই খাই দিলে হেল্ল' ফাইনেলি তো আমাৰ ৰিজৰ্টখনৰ নাম হৈছে চাম চেণ্ড ডিউন চাফাৰী ৰিজৰ্ট ইয়াত আমাৰ টোটেল 40টা এনেকুৱা সৰু সৰু টেণ্ট আছে আৰু প্ৰতিটো ৰুমতে তিনিটাকৈ আছে ছোৱালী 3জনী ল'ৰা 3টা ছাৰ মেমহঁত এক্সট্ৰা আৰু ইয়াত বহুত এইফালে পকা ৰুম আছে এইফালে টেণ্ট কিন্তু টেণ্টত বহুত গৰম মানে ভিতৰত এতিয়া ইয়াৰ গৰমটো অ' মাই গড তেনেতে এফালৰ পৰা এটা শব্দ আহিল কি কৰিছা ব্লগিং মেন ময়ো আহোনে আহা চকী আছে নাই এখন লৈ আহ সেই তাৰ পৰা বাকী জেগাডোখৰত থাকি বহুত বেছি ভাল লাগিছে মানে ইয়াৰ পৰা কাইলৈ যাবলৈ মনেই নাযাব এইবোৰ চব বহুত বেছি মানে গৰম মানে এইবোৰ চব বালিখিনিতো ক'বই নালাগে বালিখিনিতো আৰু বেছি গৰম মই ইয়াত বহি থকা দেখি আমাৰ আৰু এগৰাকী মেম্বাৰ আহিছে কনচাং অঞ্জিতা সেই দিনটো তেনেকৈ গ'ল আৰু বহুত বেছি গৰম আছিলে আৰু লাষ্টত গৈ মই গছৰ তলত শুই আছোগৈ আৰু আমাৰ ওলাই যোৱাৰ টাইম আছিল 4টা বজাত আৰু তেতিয়া একজেক্টলি 4টা বাজিছিল অ'কে এভৰিৱান দেখিছে উঠুত ফাটিব একদম অৱস্থা বেয়া হৈ গৈছে তো এতিয়া আমি গৈ আছোঁ কেমেল চাফাৰী উটৰ পিঠিত উঠিবলৈ আমাৰ ৰাইজ ৰেডি গামোচা থাকে হেল্ল' গাইজ
আমি আছো এতিয়া থৰ মৰুভূমিত মাই গড আৰু আমি আমাৰ কেম্পৰ পৰা বেছি দূৰত নহয় আমি তাৰ পৰা থাৰত আহি আমি থৰ মৰুভূমি পালেহি আৰু এইটোৱেই থৰ মৰুভূমি আগতে কিতাপত পঢ়া ৰাজস্থানৰ থৰ মৰুভূমি ৱাও আজি ফাইনেলি থৰ মৰুভূমিত মই চ' বিউটিফুল মই লাইফত ফাৰ্ষ্ট টাইম উটৰ পিঠিত উঠিবলৈ গৈ আছোঁ আৰু উঠোতে বহুত বেছি ভয় লাগে মানে প্ৰথমতে পাছৰ ভৰিকেইটা উঠাই তাৰপিছত আগৰ ভৰিকেইটা আৰু চবৰে অৱস্থাটো ইমানেই বেয়া হৈছিল মই বহুত বেছি হাঁহিছোঁ মানে তাৰপাছত তাতে আকৌ মোৰ পাছৰ উঠিল অঞ্জিতাৰ চিঞৰকেইটা শুনি মই আৰু বেছি হাঁহিছোঁ মাই গড মই কেমেলত উঠিব লৈছোঁ wow বইটা বা মাৰা yay Anjita naporibi oh my god wow অঞ্জিতা লগত মই হাঁহি পাগল হৈ যাম বে এখনতে কণ্ট্ৰল কৰাটো বহুত মানে হেৰি হয় এবাৰ ইফালে যায় বহুত ভালকে ধৰিব লগা হৈছে I love it একদম ধীৰে ধীৰে আমাক ঘূৰাব এতিয়া এবাৰ My God! তললে নমোৱাডোখৰ বহুত মানে বেছি তললে গুচি যায় ঐ ধীৰে ধীৰে নমাওঁতে বহুত হাঁহিলো মৰুভূমিৰ ফুল এক্সপিৰিয়েঞ্চ লোৱাৰ পাছত আমি আকৌ কেম্পলৈ বেক হ'লোঁ গাড়ী কিমান স্পীডত চলি আছে কেৱল ড্ৰাইভাৰ চাহাবেহে জানে আৰু আমি যেতিয়া কেম্পলৈ ঘূৰি আহিছিলোঁ কেম্পত এটা বেলেগেই মাহল হৈ আছিল वाह 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 हम नाच के जाएंगे ग्रैंड वेलकम सरप्राइज गाइस वो मारुनीसे म्यूजिक यार क्या राजस्थानी डांस अब বালিবোৰ একদম চেঁচা হৈ গৈছে আৰু আমাৰ ৰাইজসকল ইয়াত আহি গ'ল যদি মইনা ষ্টাৰ্ট নাচিব লাগিব ইফালে বেলেগ মানুহো আছে আমাৰ ষ্টুডেণ্ট এইটো চাইডে তাৰ পাছত কেম্পৰ মালিকক গামোচা পিন্ধাই हम पहुंचे हमारा असमीज बिहुआन देना चाहते हैं थैंक यू आप लोग शुरू कीजिए তাৰ পাছত আহিল আমাৰ ডান্স চবে বহুত এনজয় কৰিলে বহুত নাচিলে মানে পাৰ্টি অল নাইট
চব নাচি মেলি ভাগৰি বহি আছে। গুড মৰ্ণিং এভৰিৱান। তো এতিয়া টাইম হৈছে 6:36। মই উঠিলোঁ 4:30তে উঠি পানি একদম চব আন্ধাৰ, একো পোহৰ হোৱা নাছিলে। 4:30তে উঠি পানি আকৌ শুই গ'লোঁ। আকৌ এতিয়া 6:30 উঠিছোঁ, 6:30 আৰু 6:30 যেতিয়া উঠিছোঁ ইয়াত মানে এটা বেলেগে কালাৰ হৈ আছে। আকাশখন চাওক গাইজ, চাওক এইফালে বেলিটো ওলাব এতিয়া। এইফালে অকণমান ৰেড, পিংক, অৰেঞ্জ টাইপ হৈ আছে আৰু এইটো চাইডে আগত ব্লু, অলপ য়েল্লো টাইপ হৈ আছে। ৱাও কালাৰ। এইটো ৰাস্তাটো চাওক গাইজ, কিমান দূৰলৈ একো নাই, মানুহ এটা খোজকাঢ়ি গৈ আছে। এইফালে যায় থৰ মৰুভূমি আৰু এইফালে ষ্টেচন য'ৰ পৰা আমি আহিছিলোঁ। আৰু কালি আমি যে গৈছিলোঁ থৰ মৰুভূমি এইটো চাইডে। এইখিনি চব বালি আৰু ইয়াত যিবোৰ গছ গজি আছে ন, এইখিনি চব বালিত গজা গছ হয়। ইমান চেঁচা, এইখিনি চব বালি হয়। তো তাৰ পাছত শেষবাৰৰ কাৰণে কেম্পৰ খানা খাই, চিৰিয়াছলি গাইজ কেম্পৰ খানা বহুত টেষ্টি আছিল। তো কেম্পৰ খানা খাই আমি এতিয়া কেম্পৰ পৰা বেক হ'লোঁ আৰু আমি এতিয়া গৈ আছোঁ জেচলমেৰৰ চিটিলৈ। আৰু নেক্সট ভিডিঅ'ত আমি যাম জেচলমেৰ ফৰ্টলৈ, গাদিচাৰ লেকলৈ আৰু এখন ভূতৰ গাঁৱলৈ, কুলধাৰা ভিলেজলৈ। So guys, ভিডিঅ'টো বিচাৰি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰক। আৰু মই আগৰ ভিডিঅ'টো কৈছোঁ, মোৰ ভিডিঅ'ত কোনো কমেণ্টেই নকৰে গাইজ, ৱাই প্লিজ কমেণ্ট মি। থেংক ইউ ছ' মাছ।